বিধায়ক শিলাদিত্যৰ বৌদ্ধিক জিহাদ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপিৰ জ্যেষ্ঠ নেতা মুমিনুল আৱালে। আৱালে কয় ৰাজ্যিক নেতৃত্বই বিষয়টো নিশ্চয় বিবেচনা কৰিব। অসম চুক্তি অনুসৰি ভাৰতীয় নাগৰিকত্ব লাভ কৰা লোকসকলৰ ক্ষেত্ৰত বিধায়ক শিলাদিত্যৰ স্থিতি স্পষ্ট কৰাৰ প্ৰয়োজন আছে বুলিও তেওঁ স্কাই নিউজ অসমৰে হোৱা আছুতীয়া সাক্ষাৎকাৰত প্ৰকাশ কৰে। বিধানসভাত পূৰ্ববংগীয় মূলৰ ২৫জনকৈ সতীৰ্থ বিধায়ক সন্দৰ্ভত শিলাদিত্যদেৱে কেনে ধাৰণা কৰিছে সেই বিষয়েও ৰাইজক জনোৱাৰ প্ৰয়োজন আছে। এসময়ত আছুৰ নেতৃত্ব বহন কৰা মুমিনুল আৱালে ছৈয়দ আব্দুল মালিক সন্দৰ্ভত বিধায়ক শিলাদিত্যদেৱে কৰা মন্তব্য দুৰ্ভাগ্যজনকে নহয় অসন্মানীয় বুলি উল্লেখ কৰি এনে ভুল পুনৰাই নকৰিবৰ বাবে শিলাদিত্যক ব্যক্তিগতভাৱে সকীয়াই দিয়ে। ছৈয়দ আব্দুল মালিক অসম সাহিত্য সভাৰ সভাপতি, অসমৰ প্ৰতিগৰাকী অসমীয়াৰ শ্ৰদ্ধাৰ ব্যক্তি। তেখেত একেধাৰে গল্পকাৰ, উপন্যাসিক, নাট্যকাৰ, কবি, গৱেষক, গীতিকাৰ, শিশু সাহিত্যিক। আব্দুল মালিকক সকলো অসমৰ সকলো জনসাধাৰণে আব্দুল মালিকক শ্ৰদ্ধা কৰে আৰু এই ব্যক্তিগৰাকীক আমাৰ দলৰ এগৰাকী বিধায়কে, এইটো আকৌ দলৰ মত নহয়, এগৰাকী বিধায়কে তেওঁ ব্যক্তিগতভাৱে এটা জেহাদী, বুদ্ধিক জেহাদী বুলি যিটো কথা কৈছিলে তাৰ প্ৰতিক্ৰিয়াও মই ব্যক্তিগতভাৱে দিছিলোঁ। আৰু যোৱাকালি শিলাদিত্যদেৱে তেওঁ কোৱা এই কথাটোৰ কাৰণে তেওঁ ভুল স্বীকাৰ কৰিছে আৰু এই বিষয়টো অন্ত পৰাটো তেওঁ বিচাৰিছে। মোৰ কথা হৈছে যে অসমৰ জনজীৱনৰ লগত অসমৰ কৃষ্টি সংস্কৃতিৰ এগৰাকী পুৰোধা ব্যক্তি সম্পৰ্কত আমাৰ দলৰ এগৰাকী বিধায়কে দিয়া মন্তব্যই সমগ্ৰ অসমতে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। গতিকে এই ক্ষেত্ৰত নিশ্চিতভাৱে অসমৰ এজন নাগৰিক হিচাপে ময়ো প্ৰতিক্ৰিয়া দিছিলোঁ। কিন্তু এতিয়া শিলাদিত্যদেৱে যিহেতু ভুলটো স্বীকাৰ কৰি লৈছে, তাৰ কাৰণে মই শিলাদিত্যদেৱক ধন্যবাদ দিছোঁ আৰু ভৱিষ্যতে যাতে তেওঁ নজনা নুশুনাকৈ এনে ভুল নকৰে সেই কথাটোৰ প্ৰতি তেওঁ সজাগ থাকিবৰ কাৰণে মই তেওঁক আহ্বান জনাইছোঁ। নহয়, বিষয়টো যিহেতু শিলাদিত্যদেৱে ইতিমধ্যে স্বীকাৰ কৰি লৈছে তেওঁ ভুল কৰা বুলি, গতিকে নিশ্চিতভাৱে এই বিষয়টো লৈ আৰু মই দলৰ মজিয়াত শিলাদিত্যদেৱৰ বিৰুদ্ধে কিবা অভিযোগ দিয়া বা মাননীয় মুখ্যমন্ত্ৰীক অভিযোগ দিয়া কথাটো নাহে। কিন্তু দেখিছোঁ তেওঁ এই কথাটো স্বীকাৰ কৰি লোৱাৰ পিছতো যথেষ্টভাৱে এই বিষয়টো চৰ্চাত আছে। নিশ্চিতভাৱে এই বিষয়টো অন্ত পেলাবৰ কাৰণে যদি প্ৰয়োজন বোধ কৰে আমাৰ দলৰ ৰাজ্যিক নেতৃত্বৰ তৰফৰ পৰা এটা বক্তব্য দিয়া উচিত বুলি মই ব্যক্তিগতভাৱে ভাবোঁ। এতিয়া আমাৰ যিটো বুদ্ধিক জেহাদ, যিটো কথা, বিশেষকৈ মই এটা কথা অনুমান কৰিছোঁ যে আব্দুল মালিক ডাঙৰীয়াৰ এটা কবিতা আছে মই অসমীয়া বুলি, আৰু সেই কবিতাটো আমি উচ্চতৰ মাধ্যমিকত আমি পঢ়িছিলোঁ, আমাৰ কোৰ্চৰ অন্তৰ্ভুক্ত আছিল। সেই কবিতাটোত তেওঁ প্ৰথম অংশটোত এজন মোগলে অসমলৈ অহাৰ বা মোগলে অসম আক্ৰমণ কৰাৰ উদ্দেশ্য কি আছিল, পৰিকল্পনা কি আছিল, তেওঁলোকৰ আশা কি আছিল, সেই কথাখিনি ব্যক্ত কৰিছে। আৰু তাৰ পিছত অসমীয়া হিচাপে তেওঁ গোটেই অসমখনৰ এখন সম্যক চিত্ৰ তেওঁ দাঙি ধৰিছে। আৰু শেষৰ ফালে তেখেতে এজন অসমীয়া হিচাপে তেওঁৰ স্থিতি কি সেই গোটেই কথাখিনি স্পষ্টভাৱে কৈছে। এতিয়া বহুতে এই প্ৰায় ৪ পৃষ্ঠাৰ এই কবিতাটোৰ প্ৰথম কেইটামান লাইনক লৈ আব্দুল মালিকক সময়ে সময়ে বিতৰ্কৰ মাজলৈ টানি আনিবলৈ বিচৰা হয়। মই ভাবোঁ এইটো এটা খুব সুপৰিকল্পিত বিষয় আমাৰ অসমীয়া মানুহখিনিৰ মাজত, যিহেতু অসমীয়া সমাজখন ধৰ্মৰ ঊৰ্ধত। গতিকে এই অসমীয়া সমাজখনৰ মাজত এটা সন্দেহ আৰু এটা বিভ্ৰান্তি সৃষ্টি কৰিবৰ বাবে
এনেকুৱা মানুহবিলাকে সুপৰিকল্পিতভাৱে কিছুমান কথা কৈ থাকে। নিশ্চিতভাৱে আজিৰ আমি অসমৰ ইছলামধৰ্মী যিখিনি মানুহ আছে, সেই ইছলামধৰ্মী মানুহ 1206 খ্ৰীষ্টাব্দৰ পৰা অসমত ইছলামধৰ্মী মানুহৰ বসতি হৈছে আৰু বিভিন্ন সময়ত ইয়াৰ স্থানীয় জনগোষ্ঠীৰ পৰা ধৰ্মান্তৰিত হৈ ইছলাম ধৰ্ম গ্ৰহণ কৰা লোক ইয়াত আছে। তাৰ উপৰিও সময়ে সময়ে কেতিয়াবা মোগল আক্ৰমণৰ সময়ত ইয়াত যুদ্ধবন্দী হিচাপে ৰৈ যোৱা কিছু মানুহ আছে। আহোম ৰজাই বিভিন্ন কামত তেওঁলোকৰ শাসনকালত বিভিন্ন ঠাইৰ পৰা আনি মানুহ ইয়াত সংস্থাপিত কৰা মানুহ আছে বা ব্ৰিটিছৰ দিনতো তেনেকৈ অহা মানুহ ইয়াত আছে বা স্বাধীনতাৰ পিছতো মানুহ বিভিন্ন ঠাইৰ পৰা আহি ইয়ালৈ অহা মানুহ ইয়াত বসতি কৰি আছে। আৰু শেহতীয়াভাৱে অসম চুক্তিৰ দ্বাৰা ৭১ চনলৈ আগলৈ অহা মানুহখিনিকো ইয়াতে ভাৰতীয় নাগৰিক হিচাপে অসম চুক্তিয়ে স্বীকৃতি দিছে। সেইটো আমি মানি লওঁ নলওঁ সেইটো এটা বেলেগ কথা, কিন্তু অসম চুক্তিয়ে 1971 চনৰ 24 মাৰ্চৰ আগত অহা মানুহখিনিক ভাৰতীয় নাগৰিক কৰি দিছে ৰাতিৰ ভিতৰতে। গতিকে এই গোটেই যিটো পৰিক্ৰমা, এই পৰিক্ৰমাটোত বিভিন্ন সময়ত বিভিন্ন কাৰণত অহা গোটেই যদি ইছলাম ধৰ্মীখিনিক আমি একাকাৰ কৰিব বিচাৰোঁ, সেইটো আমাৰ কাৰণে ভুল হ'ব। কিন্তু বহুত মানুহ আছে যে ইছলাম ধৰ্মী যিসকলে বিচাৰে, বহুত মানুহে বিচাৰে যে এই 1206 খ্ৰীষ্টাব্দৰ পৰা অসমত বসতি স্থাপন হোৱাৰ পৰা এই অসম চুক্তিয়ে নাগৰিকত্ব দিয়া মানুহখিনিলৈকে ধৰ্মৰ নামত চবকে একাকাৰ কৰিব বিচৰা হয়, যিটো মই ব্যক্তিগতভাৱে নিবিচাৰোঁ। আৰু সেইকাৰণে মই সদায় পূৰ্ববংগীয় মূলৰ মুছলমানৰ বিৰুদ্ধে এটা সবল স্থিতি গ্ৰহণ কৰি আছোঁ আৰু ভৱিষ্যতৰ দিনতো এই স্থিতিত মই অটল থাকিম। কিন্তু পূৰ্ববংগীয় মুছলমানৰ লগত ইয়াৰ স্থানীয় জনগোষ্ঠীৰ পৰা ধৰ্মান্তৰিত হৈ ইছলাম ধৰ্ম গ্ৰহণ কৰা সেইসকল জনগোষ্ঠী গৰীয়া, মৰীয়া, দেশী আৰু চাহ জনগোষ্ঠী জলহা, এইসকলক একাকাৰ কৰাটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। কিন্তু এটা চামে এই গোটেই ধৰ্মৰ নামত মানুহখিনিক একাকাৰ কৰি এটা ৰাজনৈতিক সুবিধা লাভৰ কাৰণে প্ৰচেষ্টা চলাই আছে, তাৰ মই ঘোৰ বিৰোধী। আজি আমি যুঁজ দিব লাগে। মই শিলাদিত্য ডাঙৰীয়াকো আহ্বান জনাম যে অসম বিধানসভাটো পূৰ্ববংগৰ পৰা আহি অসমত থিতাপি লোৱা, অসম চুক্তিয়ে নাগৰিকত্ব দিয়া 25ৰ পৰা 28জন বিধায়ক আছে। সেইসকল তেওঁৰ সতীৰ্থ বিধায়কৰ বিৰুদ্ধে শিলাদিত্য ডাঙৰীয়াই নিজে এটা স্থিতি লোৱাটো আমি বিচাৰিছোঁ।